হয় হয় আজি যিটো পদক্ষেপ বিটিআৰ চৰকাৰে লৈছে আমাৰ কাৰণে খুবেই মানে যোগাত্মক আৰু এতিয়া আমি আজি অকল পৰীক্ষাটো দি কোনো ধৰণৰ একো অসুবিধা নোহোৱাকৈ একদম সম্পূৰ্ণ নিকা পদ্ধতিতে আজি নিযুক্তি পাবলৈ গৈ আছোঁ। এতিয়া মই আজি PGTত এপইণ্টমেণ্ট ল'ম। অলৰেডি GTত মানে গ্ৰেজুৱেট টিচাৰ কৰি আছিলোঁ, কিন্তু এতিয়া অকল PGT পৰীক্ষাটো দি মই অসমীয়াৰ বিষয় শিক্ষক হিচাপে নিযুক্তি পাবলৈ গৈ আছোঁ। কোনো ধৰণৰ একো মানে ইয়াত একো ভেজাল হোৱা নাই। ধুনীয়াকৈ খুব ধন্যবাদ জনাইছোঁ চৰকাৰক বা ভাল লাগিছে আৰু আজি গোটেইখিনি মানুহে ৰখি আছে, সকলোৱে এপইণ্টমেণ্ট পাব। খুব নিজা ভাৱমূৰ্তি দি এইখিনি কাম কৰাৰ কাৰণে চৰকাৰক ধন্যবাদ জনাইছোঁ। হয় হয় ওদালগুৰি বা এনে বিটিআৰৰ জিলাসমূহত হয় সকলো পৰীক্ষাতে পিছ কৰি আছিলে, গতিকে হয় আগন্তুক দিনত কেনে হ'ব? আগন্তুক দিনত আজি এতিয়া বহুত কেইগৰাকী শিক্ষকে প্ৰতিখন প্ৰায় ওদালগুৰিত যিখিনি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী আছে সকলো স্কুলতে প্ৰায় 2, 3, 4, 5জনকৈ শিক্ষকে জইন কৰিব। ভেকেঞ্চিখিনি ফিল আপ হ'ব। এতিয়া যিখিনি অকণমান পিছ পৰি আছে সেইখিনি এতিয়াৰ পৰা নিশ্চয় এই বছৰৰ পৰা আগবাঢ়িব বুলি আশা কৰিছোঁ, কাৰণ প্ৰায় ভেকেঞ্চি নোহোৱা হ'ব এতিয়া এনেকৈ। হয় মই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু আজি মোৰ সৌভাগ্য বুলি ক'ব লাগিব যে বিটিআৰ চৰকাৰে এইটো সৌভাগ্য প্ৰদান কৰিছে, যাতে মানে গ্ৰেজুৱেট টিচাৰ মই মোৰ মানে ফালৰ পৰা আমাৰ ষ্টুডেণ্টখিনিক কিবা এটা দিব পাৰোঁ, সমাজখনক কিবা এটা দিব পাৰোঁ। আৰু আশা কৰোঁ যাতে ফিউচাৰত মানে মই কিবা এটা ভাল আমাৰ সমাজখনলৈ আগবঢ়াব পাৰোঁ, যিখিনি খালী আছিল সেইখিনি খালী পূৰণ কৰিব পাৰোঁ, সেইখিনিয়ে আশা কৰিছোঁ। আৰু আজি অন্য বছৰসমূহত বিগত বছৰসমূহত বিটিআৰৰ জিলাসমূহ হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত তলৰ ফালৰ পৰা 1 নম্বৰ হৈ আছে, গতিকে আহি থকা দিনবোৰত আপোনালোকে আগবঢ়াব পাৰিব? নিশ্চয় নিশ্চয় আহি থকা মানে বছৰত আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাব আমাৰ স্কুলবিলাকৰ ৰিজাল্টটো ভাল হ'ব। এডুকেশ্যন ছিষ্টেমটোৰ পৰা আগৰ এই লাষ্টৰ পৰা ওপৰত 1 নম্বৰ নহয়, ওপৰৰ পৰা নিশ্চয় একৰ থাকিবলৈ ট্ৰাই কৰিম আৰু সেনেকুৱাকৈ। বিটিআৰ চৰকাৰক কেনেধৰণে প্ৰশংসা কৰিব, কাৰণ সম্পূৰ্ণ নিকাভাৱে? হয় হয় সম্পূৰ্ণ নিকাভাৱে হৈছে। মই নিজেই মানে প্ৰাৰ্থী হিচাপত ক'ব বিচাৰোঁ যে সম্পূৰ্ণ নিকা হৈছে। এক্সামো যেনেকুৱাকৈ হৈছিল ঠিক তেনেকুৱাকৈ যিখিনি আমাক প্ৰমিছ কৰিছিলে যে এইখিনি সময়ত আমি দিম, তো সেনেকুৱাকৈ দিছে। আৰু এতিয়া আমাৰ ভাল লাগিছে, ইমান নিকা হৈছে, ইমান কষ্টৰ ফল পাবলৈ পাৰিছোঁ, কাৰণ নিকা হোৱাৰ কাৰণে পাইছোঁ সেইখিনি। চ' সেইখিনি আৰু